guys, welcome back to my YouTube channel dikshitas vlog. আজি কাতি বিহুৰ কাৰণে উঠিলো এতিয়া শুই উঠিছো উঠি কেনে মুখ হাত ধুনীয়াকৈ ধুই আহিমগৈ আৰু আমাৰ চুনু মুনু ইয়াতে আছে লটকি আছে তাৰপিছতে আজি কাতি বিহু মায়ে ঘৰ মুচিছে বাহিৰত চোতালত তাৰপিছতে মই এতিয়া ভিতৰৰ কামখিনি কৰিম আৰু শুই উঠা যেন লাগিছেনে মই মুখ ধুৱাই নাই ধুবলৈ যাওঁ এতিয়া তাৰপিছতে আৰু আজি দিনটোত কাতি বিহু বুলি কি হয় আপোনালোকক গোটেইখিনি এফালৰ পৰা দেখাই যাম আৰু আপোনালোকে চাই গৈ থাকিব যদি আপোনালোক ক'ত উঠিলে গৈ নাম নানামা হ'ল যা নাম আৰু হেৰি কি বুলি কয় আৰু আপোনালোকৰ ফালে কাতি বিহুটো কেনেকৈ উদযাপন কৰে আৰু দেখাই আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু গতিকে আজিৰ দিনটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু দিনটোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি পেলাই থৈ দিব আৰু বেয়া পালেও চাব আৰু যিয়ে নহওক আৰু বাহিৰতে মায়ে চোতাল মুচি আছে তাৰপিছতে আপোনালোকক দেখুৱাই আছোঁ আৰু দিনটোত কি কৰোঁ পাৰ্টকৈ আপোনালোকক সকলোবোৰ দেখুৱাই যাম চাই গৈ থাকক ব'লক এয়া আমাৰ মায়ে চোতাল মুচি আছে এইটো ভাইটি অলৰেডি চোতাল মুচি হ'ল আৰু এইবিলাক কাপোৰবিলাক ধুই দিছে আৰু বাহিৰৰ ফালে ওচৰৰ ঘৰ মানে বৌহঁতৰ ঘৰতে পুৰা গান বজাই আছে আপোনালোকে শুনিছে চাগে মিউজিকটো আৰু এইটো ভাইটি এইফালে মা আছে এয়া দোকানৰ মুচি আছে আৰু ৰাতিপুৱা হৈছে ৰাতিপুৱাৰ এটা আপোনালোকক ধুনীয়া পৰিৱেশ দেখাই দি আছোঁ মই বাৰীলৈ আহিছোঁ ধুনীয়া পৰিৱেশ এটা আপোনালোকক দেখুৱাই দিম ৰ'ব আজি ভিডিঅ'টো অলপ লম্বা হৈ যাব আপোনালোকে একেবাৰে শেষলৈকে চাবগৈ মই আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ আৰু যিহেতু গোটেই দিনটো কামবিলাক আপোনালোকক দেখুৱাব লাগিব গতিকে ভিডিঅ'টো অলপ বেছিয়ে দীঘল হৈ যাব গতিকে চাই গৈ থাকিব ইফালে আমাৰ ভাইটিয়ে পূৰা নিবেদনৰ কাৰণে কলপাত যোগাৰ কৰি আছে এইফালে পুৰা গাইজ মই গা পা ধুই কৰি লৈ আহি গ'লোঁ এতিয়া ধুনীয়াকৈ চাফা হ'লোঁ হৈ কৰি লৈ এতিয়া মানে অকণমান আপোনালোককো দেখুৱাই দিওঁ আমাৰ তুলসী গছজোপা য'ত মানে সন্ধিয়া টাইমত পূজা পাঠ কৰিব পূজা পাঠ মানে তেনেকুৱা একো নহয় ঘৰৰ ওচৰৰ সৰু ল'ৰা ছোৱালীবিলাকে মানে কাতি বিহুৰ দিনাখন ৰাতি হুঁচৰি গায় মানে তুলসীৰ তলে এনেকুৱা গীত এটা আছে নহয় তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰে শৰধেনু ধৰে নে কিবা এটা আছিলে তেনেকুৱা আপোনালোকে জানিলে সেইটো কমেণ্ট বক্সত মানে লিখি পেলাই দি দিব আপোনালোকে যদিহে জানে আৰু কি তেনেকৈ আপোনালোকৰ চাইডে কেনেকুৱা বেলেগ ধৰণৰ কয় তেনেকৈও আপোনালোকে লিখি পেলাই দিব আপোনালোকে য'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই আছে সেইটো ঠাইৰ আৰু ব'লক তুলসীজোপা অকণমান দেখাই দিওঁ যিহেতু কাতি বিহু তুলসীজোপাটো দেখাবই লাগিব হয় আমি এতিয়া তুলসীজোপাৰ ফালে গৈ আছোঁ ইজোপা বহুত আছিলে মোৰ ফুল গছজোপা গাৰ্ডেনখন বহুত আছিলে ইফালে এজোপা তুলসী গছ বা গেন্ধাৰী এজোপা পাত ফুল কিবা ৰঙা বুলি কয় এজোপা কিবা এটা গছ এজোপা আছিলে গোটেই শুকাই গৈছেগৈ গুটিটো এইটোৰ নিচিনা হয় ফুলটো আপোনালোকৰ ফালে এইটো ফুলটোক কি বুলি কয় জনাব আৰু ভেটিটো হ'ল এইটো এইখিনিতে আছে তুলসীজোপা এইজোপা আৰু ইফালে আছে মোৰ এজোপা গেন্ধাৰী এজোপা গোলাপ ফুল
এজোপা আছিলে আমাৰ তুলসীজোপা ইমান ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিলোঁ আৰু এইফালে ভাইটিও আহি আছে আমাৰ চুনুমুনুৰ লগত এজনী নহয় আমাৰ মানে মেকুৰীজনীৰ লগতে আৰু দুজনী ওচৰ চাপিলেহি আৰু তিনিওজনী একে ভাই ককাই হয় আৰু ইটো গুচি গুচি যায়গৈ হেপী কাতি বিহু হেপী কাতি বিহু সকলোকে মোৰ ফালৰ পৰা হেপী কাতি বিহু মোৰ ফালৰ পৰা হিয়া ভৰা হেপী কাতি বিহু আৰু তেনেকৈ মানে কাতি বিহুক আন এটা নাম কঙালী বিহু বুলিও কয় আপোনালোকেতো জানেই ইমান এটা কাতি বিহুৰ কাৰণে কৈ নাথাকোঁ আৰু এতিয়া যিহেতু কেইটামান কমেও 12:30 এটামান বাজিছে যিহেতু তাৰপিছতে এতিয়া সন্ধিয়া হোৱাৰ লগে লগে মানে আমি এতিয়া তুলসী তলত চাকি তাকি জ্বলাব লাগিব ৰাস্তাত চাকি তাকি গছ জ্বলাব লাগিব আৰু গোহালি ঘৰত চাকি দিব লাগিব ভঁৰালত চাকি দিব লাগিব চবতে তেনেকৈ চাকি এগছ দিব লাগিব আৰু কেইদিনমানৰ পিছতে আৰু 3-4 দিনমানৰ পিছতে আকৌ দেৱালী আছে নৱেম্বৰ 4-5-6 তাৰিখে তেনেকুৱা মানে হ'ব চাগে দেৱালী আৰু আমি আজি সন্ধিয়াকৈ মানে যাব লাগিব জেঠুহঁতৰ ঘৰত তাতে ফাংচন আছে যদিহে যোৱাটো হয় তেতিয়াহ'লে আপোনালোককো গোটেইখিনি একেলগে দেখুৱাই যাম আৰু যাব পাৰোঁ নে নোৱাৰোঁ যাওঁ নে নেযাওঁ যোৱা কথা আছে কি হয় আৰু এফালে মই মানি প্লেণ্ট এযোৰ লগাইছোঁ এইটো মানি প্লেণ্ট ভাল হয় কয় বোলে মানি প্লেণ্টটো মানে হেৰি পূব দিশত লগালে বেছিভাগ পূব আৰু দক্ষিণ দিশত লগাব লাগে বোলে লগালে তেতিয়া ঘৰখনৰ কাৰণে ভাল নহ'লে বিপদ আহে বোলে বহুত আমাৰ চুনুমুনু আহি গৈছে এইটো আমাৰ চুনুমুনু আৰু আমাৰ চুনুমুনুৱে হেপী কাতি বিহু ক'ব হেল্ল' গাইজ কৈ দে হেল্ল' গাইজ আৰু এজনী চাপিলেহি দুজনী আপোনালোকে দেখাই আছে দুজনী এজনী যায়গৈ বোলে আৰু তেনেকৈ ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব মই ধুনীয়াকৈ আপোনালোকক গোটেইখিনি কথা কৈ থাকিম আৰু মোৰ ভিডিঅ'বিলাকো আপোনালোকে চাই গৈ থাকিব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰো কৰি গৈ থাকিব আৰু তেনেকৈ মানে আৰু দিনটো দীঘলীয়া হয় যেতিয়া লাহে লাহে গোটেইবিলাক দেখাম আৰু লাহে ধীৰে যি কৰিব পাই থাকোঁ এতিয়া মই যিখিনি কৰি গৈ আছোঁ আপোনালোককো দেখুৱাই গৈ আছোঁ আৰু মাহ তিওৱা হৈছে সন্ধিয়াৰ কাৰণে শৰাই দিবৰ কাৰণে তাৰপিছতে এতিয়া ভাটিবেলা হোৱাৰ লগে লগে ভাটিবেলা নৈবেদ্য মানে ধুনীয়াকৈ সজালে তেতিয়া আপোনালোকক গোটেইখিনি দেখুৱাই যাম আৰু চাই গৈ থাকিব
ফাংচনৰ কাৰণে যিহেতু আপোনালোকক কৈছিলোঁ, তাত দেখিছে আপোনালোকে বহুত মানুহ হৈছে। গোটেইখিনি ভিডিঅ' আপোনালোকক কণ্টিনিউ কৰি দেখুৱালোঁ আৰু সেইদিনাখন ৰাতি তাৰ পৰা অহাৰ পিছত কমেও আমি 12-1টামান বজাত ঘৰ আহিলোঁ। ঘৰ অহাৰ পিছত শুই গ'লোগৈ আৰু ইমান ৰাতিখন ভিডিঅ' কৰি নাথাকিলোঁ আৰু ভাবিলোঁ পিছদিনাখন তেনেকৈ ভিডিঅ'টো কমপ্লিট কৰি পেলাই পূৰা আপোনালোকক আপলোড দিম আৰু আপোনালোকে দেখা পাব ভিডিঅ'টো। সেই বুলি কেনে মই ভিডিঅ'টো এতিয়া এণ্ড কৰিবলৈ ওলাইছোঁ। আৰু যদি মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে যদি আপোনালোকে চাই ভাল পালে, তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্লিজ অন কৰি থৈ দিব, যাতে মই দি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে ফাৰ্ষ্টতে পাবলৈ পাৰে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিব, যাতে মই আগলৈ এনেকৈ নতুন নতুন ভিডিঅ' বনাবলৈ অকণমান মনত সাহস পাওঁ। আপোনালোকৰ মটিভেশ্যনে মোৰ অকণমান আগুৱাই যোৱাতে সহায় কৰে, সেইকাৰণে কৈছোঁ। আৰু আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ।